মাছ এতিয়া মোৰ বেগ বান্ধা ৰেডি হৈ গ'ল। মই ওলাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শদিয়া জিলা শাখাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ আছে চপাখোৱাৰ মাছমজিয়া ব্লক অফিচৰ কাষতে। গতিকে মই তালৈ গৈ আছোঁ। কেনেধৰণে অনুষ্ঠিত কৰা হৈছে তাকে অকণমান দেখাম বুলি ভাবিছোঁ আপোনালোকক। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এইডোখৰ এতিয়া বাইকেৰে পানী পাৰ হ'ব লাগিব, গতিকে ৰিক্স লৈ লাভ নাই। জোতা চোতা খুলি লোৱাই ভাল হ'ব। জোতা ইয়াত লগাই লৈছো দেই। আহি থাকোঁতে ঘাটত আমাৰ এক্ট্ৰেছ এজনী লগ পালো। এয়া খাই আছে, কি খাইছে? আজি কেইদিন হ'ল আমি অহা প্ৰায় পাহৰি গৈছো, মানে বহুত দিন হ'ল আমি ইয়াতে থকা। গতিকে নামঘৰটো মই আজিলৈকে দেখা নাই, জিলা নামঘৰ। গতিকে নামঘৰৰ ভাগ মই দাদাক দেখুৱাবলৈ। এখন কিহে প্ৰতিষ্ঠা হৈ গৈছে? গুৰু আসন প্ৰতিষ্ঠা হ'ল। যিহেতু এইফালে মিটিং হৈ আছে, সভা হৈ আছে, সভা হৈ থকাৰ কাৰণে কি হ'ল ইয়াত ভকতসকল ইয়াৰ পৰা সভা গৃহলৈ গুচি গ'ল। আৰু ইয়াত আজি পুনে আসন প্ৰতিষ্ঠা আছে। অলপ আগত খোল প্ৰসংগ হ'ল, নাম প্ৰসংগ হ'ল। তাৰপিছতে এতিয়া আকৌ পুনৰ সন্ধিয়াকৈ আকৌ প্ৰসংগ হ'ব। চাব পাৰিব। এখন আৰু ইয়াৰ মণিকূটৰ দুয়োটা কাষে আমাৰ দুটা গুদামঘৰ আছে। টাইলছেৰে সজোৱা হৈছে খুব সুন্দৰকৈ। আমাৰ টাইলছ খুব সুন্দৰকৈ লগোৱা হৈছে আৰু ইয়াৰ বহু কাম বাকীও আছে। মানে এতিয়া আমাৰ এই টাইলছে আৰু মণিকূট লগোৱা আছে আৰু নামঘৰ লগাবলৈ আৰু কিছু বাকীও আছে। এইফালে গুদাম ঘৰ নেকি? এইটো আমাৰ গুদামঘৰ হয়। এতিয়া বৰ্তমান আমি খোল আদি কৰি মানে বস্তু বাহিনীবিলাক আমি ৰখা হৈছে। এইফালে ধুনীয়াকৈ খোলবিলাক আমি থৈছোঁ। আৰু ইয়াত ভৱিষ্যত এইটো বহুত ভাল গুদাম হ'ব। ইয়াত বিভিন্ন ধৰণৰ বস্তু বাহিনী থাকিব, আমাৰ মানে যেনে সাংস্কৃতিক শাখাৰ বস্তু তেনেধৰণৰ মানে ইয়াত থাকিব। এতিয়া মানে কি হ'লে বস্তু বাহিনী বহুত আছিলে, এতিয়া ইয়াৰ পৰা মানে ইফালে চিফ্ট কৰি থকা হৈছে। খুব সুন্দৰকৈ আমাৰ চপাখোৱাৰ মাছমজিয়াত এইটো বৃহৎ কলেবৰ নামঘৰ আছে। সকলোকে আহিবলৈ অনুৰোধ জনাইছোঁ। যদি এই অধিৱেশনলৈও যদি অহা নাই, গতিকে তেওঁলোকে আহি নামঘৰটোক এবাৰ চাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু এয়া আমাৰ সকলোৰে সম্পত্তি। আৰু ইয়াত মানে কি হ'ল, আমাৰ ইয়াত সকলোৱে আহিব পাৰিব। ভৱিষ্যত অনাগত দিনত ইয়াত বিভিন্ন জিলাৰ পৰা বা বিভিন্ন ঠাইৰ পৰা যদি আমাৰ এই শদিয়া ফুৰিবলৈ আহে, তেতিয়া আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল আছে। হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পূব দিশে এটা সৰু ৰাস্তা আছে। ৰাস্তাৰ পৰা অলপ প্ৰায় 500 মিটাৰ আহিলেই আমাৰ এই নামঘৰ পাব। আপোনালোকে আহি ইয়াত চাই যাব পাৰিব, সেৱা ভাগ লৈ যাব পাৰিব। আপোনালোকক সকলোকে আমি এই নামঘৰলৈ স্বাগতম জনাইছোঁ। অনাগত দিনত ইয়াত আহি আমাক মানে পদধূলি পেলাই যাব। আপোনালোকৰ পদধূলি পৰি আমাৰ এই নামঘৰৰ লগতে আমাৰ ভকতসকলৰ শদিয়াৰো মানে লোকসকলৰ পবিত্ৰ হ'ব। সেইহেতুকে আপোনালোকক মানে আমি ইয়াক আহিবৰ কাৰণে, ইয়াত আপোনালোকে চাবৰ কাৰণে আপোনালোকক আমন্ত্ৰণ জনালোঁ। ইয়াৰ পৰা আমি নামঘৰৰ পৰা আমি বাকী ঠাইলৈ যাওঁ। ৰাতি চাগে ইয়াৰ ভিউটো আৰু অকণ ধুনীয়া হ'ব ন? লাইট দিয়া হৈছে, এইফালে মই দেখাই আছোঁ। এইফালে সজোৱা হৈছে আমাৰ গড়। থাৰ্মকোল এদিনে ৰাতি অকণমান সুন্দৰ লাগিব। এয়া আমাৰ ভোজনালয়।